Camera person Nilutpal Chaliha hoite. Hoite YouTube channel. Okay. Nilutpal Chaliha আজি কিয় ফেমাস? মই ফেমাস নহয় নহয় কত ফেমাস ন? ভিউজ তো পুরা একদম লাখত দেখে মিলিয়নত দেখে পয়সা বহুত বুলি ভাবে এনে একদম আপুনি আসলিটো কৈ দিয়ক 10000 ভিউজ হলে মই আগতে কৈছো যে মাজুলী মোৰ ভাল লাগে কাৰণ হুকিয়া প্ৰিয় ছোৱালীজনী প্ৰিয় ছোৱালী হাই বা তোমাৰ পৰা মই চাও তোমাৰ কোৱা তুমি ইমান ধুনীয়াকৈ কথা কোৱা ষ্টাইল আছে তোমাৰ ইমান ধুনীয়াকৈ কথা কোৱা হাঁহি হাঁহি কথাবিলাক তো গাইস ৰিসেন্ট যেটো ভিডিও আপলোড দিছিলো সেইটো যে আপোনালোকে চাইছে না লাষ্টলৈকে যে চাই তেনে গম পাইছে যে মই নীলুপল দাৰ লগত এটা সৰুকে ইন্টাৰভিউ লম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো আৰু সেই কাৰণে আজি যাবৰ সময়ত হলো নীলুপল দাৰ অলপ সময় দিব কাৰণে কলো তেখেতৰ সময় দিম বুলি কৈছে লগতে মাজুলীলৈ আহিছে আৰু অসমীয়া জাতি এখনি ফুলাম গামোচা অসমীয়া জাতি ধন্যবাদ দে এখন দিছো মাজুলী বুলি মৰম মাজুলী সদায় মাজুলীলৈ মৰম সদায় আছে কেমেৰা পাৰ্চন নীলুতপল চলিহা হয়তে ভাগ্য ইউটিউব চেনেল ওকে অলপ মানে লাখ যদি মোৰ লগত আছে আৰু কি লাগে একবাৰ নিউজ চেনেল বাতৰি বহা যেন লাগিছে তথাপি নীলুপল দা কেইটামান প্ৰশ্ন সুধো আজি মই হাত নিবুখোৱালৈকে তুমি প্ৰশ্ন সুধি যোৱা ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন নীলুপল চলিহা আজি কিয় ফেমাস মই ফেমাস নহয় নহয় কত ফেমাস ন পপুলাৰ ইউটিউবাৰ বুলি মই নহয় মই তেনেকে নাভাবো কথাটো হল আজি এটা চেনেল 6 মানে 6 লাখ সাবস্ক্ৰাইবাৰ তাৰ মানে ইউটিউবটো ভাল লাগিছিলে আৰু ইউটিউবটো ভাল লগা আৰু ভাল লগা বস্তুটো কৰি সকলোৰে ভাল লাগে নহয় জানো এই কৰোতে কি হল এটা সময়ত ধৰক ইউটিউব আজিকালি সকলোৱে চায় এই চাওঁতে সদায় এজন মানুহক যেতিয়া কিছু সংখ্যক দৰ্শকে চাই থাকিব মানুহজনৰ চিনাকি হৈ নাযায় জানো সেই তেনেকে কিছু সংখ্যক দৰ্শকে যিসকলে ইউটিউব চাই ভাল পায় তেওঁলোকে চিনি পায় আপুনি কি ক'ব যে ইউটিউবত যদি আগবাঢ়িবলৈ হয় মেইন মানে ফৰ্মুলা কি থাকিব লাগে ফৰ্মুলা বুলি একো নাই আমি যিকোনো বস্তুতে এই মানুহে যে কয় ঘূৰিলে শিলুক হৈ যায় তুমি হওক মই হওক এইটো যে যোনে নহওক যদি লাগি থকা যায় যিকোনো এটা বস্তুত সাকসেস হ'বই তাৰমানে গতিকে লাগি থকাটোহে মেইন কথা ফৰ্মুলা সেইটোৱেই লাগি থাকিব লাগিব যুদ্ধৰ ক্ষেত্ৰত নামিব লাগিব তৰোৱাল লৈ সব একাকাৰ কৰি তুমি গুচি যাব লাগিব আৰু বহুতে কয় যে ইউটিউবাৰ বিলাক বহুত মানে ভিউজ তো পুৰা একদম লাখত দেখে মিলিয়নত দেখে পইচা বহুত বুলি ভাবে এনে একদম আপুনি আসলিটো কৈ দিয়ক 10000 ভিউজ হলে 70 টকা দিয়ে শুনিলে মানে একদম যদি আমি যদি মাজুলীলৈ আহি ভিডিঅ' এটা কৰো দেই মই একদম সিম্পল ভাষাত বুজাই দিছো মাজুলীলৈ আহি যদি আমি ভিডিঅ' এটা কৰো সেই ভিডিঅ'টো মোৰ 5000 মানুহে চালে সেই 5000 টকাত মই 30 টকা পাম আৰু সেই জাৰ্নিটোত মোৰ খৰচ হ'ব 5000 টকা 5000 টকা মানে নীলুতপল দা মাজুলীলৈ আহিলে অকল মানে আমাৰ ফেৰী টিকেটৰ পইচাটো পাব মানে বস্তুটো তেনেকুৱা হৈ যায় আৰু তেনেকুৱা সেইকাৰণে কওঁ যে বহুত ভিউৱাৰ্ছলে গোটেই মিলাই মিলি ইনকাম নহয় মানে তেনেকুৱাটো কেতিয়াও নাথাকে যে ফিক্সকে নাথাকে কিন্তু এটা কথা যে মই এইটো কথাই কওঁ এতিয়া মই যিহেতু আৰু ঘৰৰ পৰা পইচা আনিটো চলাৰ সময় নাই ইউটিউব যেতিয়াৰ পৰা কৈছো 4 বছৰ হ'ল আৰু এই 4 বছৰত মই নিজৰ টকাৰে চলি আছো নিজৰ টকাৰে ঘূৰি আছো যি ইউটিউবৰ কাৰণে যি বস্তু লৈছো নিজৰ পইচাৰে লৈছো লগতে ঘৰখনো চলাই আছো বেষ্ট মানে ইউটিউবে আপোনাক চলি আছে আৰু ইউটিউবৰ মজা চলি আছে গতিকে ইউটিউব এটা মানে ধুনীয়াকৈ আপোনালোকে চলিব পাৰিব সো নীলুতপল বেষ্ট ভাল লগা ইউটিউবাৰ কোন মই এতিয়া কম বেছি পৰিমাণে সকলোৰে চাওঁ দেই সবৰে মই এটো নকওঁ যে মোৰ বেষ্ট হিচাপত মোৰ তেনেকুৱাকে নাই একোৱে নাই মই বেষ্ট হিচাপত মই কাকোৱে নকওঁ কিন্তু সকলোৰে ভিডিঅ'ৰ পৰা কাৰোবাৰ পৰা কিবা এটা পাওঁ এতিয়া ধৰক ডিম্পুৰ চালেও কিবা এটা পাওঁ ভূকনৰ চালেও কিবা এটা পাওঁ বি বয়ছ মোৰ শেহতীয়াকৈ বিয়াত ভাল লাগে বি বয়ছৰো কিবা এটা এনাৰ্জি আছে ফ্লাইং বিষ্ট হওক বা তেনেকৈ যিসকল অসমৰে হওক বা অসমৰ বাহিৰৰ যিমানখিনি ইউটিউবাৰ আছে সকলোৰে পৰাই তোমাৰ পৰা মই কিবা এটা পাম তোমাৰ পৰা মই চাওঁ তোমাৰ কোৱা তুমি ইমান ধুনীয়াকৈ কথা কোৱা ষ্টাইল আছে তোমাৰ ইমান ধুনীয়াকৈ কথা কোৱা হাঁহি হাঁহি কথাবিলাক কোৱা চ' সেই মানুহে সেইটো বস্তু ভাল পায় তো গতিকে সকলোৰে পৰা কিবা কিবি শিকিব পাৰি গতিকে ভাল লাগে চাই প্ৰিয় খাদ্য বইল খাদ্য মোক যিয়ে নিদিয়ক খালি খোৱা বস্তু হ'ব লাগিব আৰু প্ৰিয় ছোৱালীজনী প্ৰিয় ছোৱালী হাই বা বেলেগ কুৱেশ্যন প্ৰিয় ছোৱালী খুৰা মই চিন্তা কৰিব লাগিব বিয়া বাৰু পতাৰ পিছত মানুহখিনি প্ৰিয় হৈ যাব আৰু আপোনাৰ জীৱনৰ বেষ্ট ইণ্টাৰভিউ কোনটো মোৰ জীৱনৰ নহয় মই এই কৈছো মই 1300 ভিডিঅ' আপলোড কৰিছো মোৰ মতে প্ৰত্যেক 1300টা ভিডিঅ' মোৰ কাৰণে স্পেচিয়েল মই সেইটোৱে ভাবো প্ৰত্যেকটো ভিডিঅ' আজি এইটো ভিডিঅ' বনাই আছো আমি একেলগে এইটো ভিডিঅ' মোৰ কাৰণে স্পেচিয়েল বঢ়িয়া আৰু নেক্সট আপুনি মাজুলী এতিয়া বহুত দিন থাকিলে মানে এদিন থাকিলে এৰাতি থাকিলে কালি ভাওনা চালে ভাওনা সমাৰোহ গ'ল চ' নেক্সট মাজুলী কেতিয়াবা আহিবনে মাজুলী আহিম আকৌ হয়তো এমাহ দুমাহ পিছত হাতটো বিষাইছে একো নাই মই কৈছো হাত নিবুখোৱালৈকে কথা পাতি থাকিম হাত অকণমান বিষাইছে একো নাই বাৰু আহিম খুব কম সময়ৰ ভিতৰতে আকৌ মাজুলী আহিব বাকী এতিয়া প্লেনিং একো নাই মই আগতে কৈছো যে মাজুলী মোৰ ভাল লাগে কাৰণ হুকিয়া
কাৰণ সুকীয়া মই আনকি এইটো মই হেৰিটো দিছো ফেচবুকতো দিছো হোৱাটছআপ ইনষ্টাগ্ৰাম চবতে দিয়া আছে যে মাজুলী মই ভাল পাওঁ কাৰণটো সুকীয়া এতিয়া কি কাৰণ কি কথা এইটো কাৰণটো সুকীয়া যিহেতু অনাগত সময়ত গম পাম নে কাৰণ সুকীয়া নেক্সট মাজুলী ব্লগ কেতিয়া আহি আছে এতিয়াতো একদিন মাজুলীয়ে পাব 4-5 দিন মান মাজুলী দি গৈ থাকিম আকৌ যে নেক্সট যেতিয়া আহিম তেতিয়া আকৌ মাজুলী পাম নেক্সট ক'ৰবাত ট্ৰিপ যাবলগীয়া প্লেনিং আছে মা দেউতাক লৈ অকণমান ঘূৰিব আমিতো ঘূৰিয়ে থাকো আৰু আমাৰ ঘূৰাৰ বহুত সময় আছে নহয় আমি ঘূৰিব বয়সো আছে কিন্তু মা দেউতাহঁতক আমি যেতিয়া সৰু আছিলো তেতিয়া মা দেউতাহঁতে আমাৰ আঙুলিত ধৰি ধৰি ঘূৰাই লৈ ফুৰিছিলে আমাৰ বিয়া খাব হওক ক'ৰবাত হওক এতিয়া আকৌ আমাৰ সময় আহিছে ন এতিয়া আমি যিহেতু খুটি খাব পৰা হৈছো এতিয়া আমি মা দেউতাহঁতক অকণমান জেগা দেখুৱাবৰ কাৰণে মোৰ ইচ্ছা আছে গতিকে মা দেউতাক লৈ অকণমান দেখিছো তেনেকে ভাবি থৈছো ঘূৰিবলৈ যাম অলপ ইফালে সিফালেকে আপোনাৰ লাষ্ট কুৱেশ্যন এটা আছে যে আপুনি ফাৰ্ষ্ট পেমেণ্ট যেতিয়া পাইছিলে পেমেণ্টৰ ভিডিঅ'টো মই চাইছিলো সেই ভিডিঅ' আপুনি জেকেট কিনিছে চাৰ্ট কিনিছে জোতা কিনিছিলো জোতা দুযোৰ কিনিছে এডিডাছৰ জোতা এযোৰ কিনিছে 7,000 কিমান টকীয়া সেই আপোনাৰ জেকেটটো 6,000 কিমান টকীয়া মানে খুব বেছি এইটো 20-30,000 ওপৰত প্ৰথম মই পাইছিলো 14,000 প্ৰথম 12,000 নে 14,000 কিবা এনেকুৱা আছিলে কিন্তু কি হ'ল মই অকল ইউটিউবৰ পইচাখিনিৰ লগত আৰু অকণমান যোগ দি পেলাই কিনিছিলো আৰু গোটেইখিনিতো এইটোৰ পইচাত নাহে কিন্তু সেই আৰু তেনেকে বঢ়িয়া এতিয়া থেংক ইউ কাৰণ হাতটো বিষাই গৈছেগে এজন মই গম পাইছো হাতটো মানে এইটো হাতে ঢকা দি দিবলগীয়া অৱস্থা হৈ গৈছে গতিকে ভাল লাগি ইণ্টাৰভিউটো লৈ পেলাই মানে আমাৰ নীলোৎপল চলিহা দা আমাৰ মাজুলীলৈ আহিছে আৰু আমি যদি আমাৰ মাজুলী যিকেইজনে ইউটিউব চলাই আছে আমাৰ মাজুলী কোনো ডাঙৰ ভালকে ইউটিউবাৰ নাই প্ৰতিষ্ঠিত সকলো ডাঙৰ হলেও আমাৰ মাজুলী ছাবস্ক্ৰাইবাৰ থাকিলে ডাঙৰ নহয় কথাটো হ'ল আমি মনৰ পৰা কিমান ডাঙৰ সেইটো ছাবস্ক্ৰাইবাৰ থকা চেনেল আছে আজিও চিলভাৰ প্লে বটন পোৱা ল'ৰা ছোৱালী আছে কিন্তু তেহেঁতৰ কণ্টেণ্ট তেহেঁতৰ কি সেইটোৰ ওপৰত ডিপেণ্ড কৰে কিন্তু তেনেকুৱা মানে আপোনালোকৰ নিচিনা এটা মানে প্ৰতিষ্ঠিত মানুহ আমি সকলোৱে একেলগে লগ হৈ কাম কৰিব লাগিব আৰু এইটো আচলতে ইণ্টাৰভিউ বুলি আপোনালোকে নধৰিব ইণ্টাৰভিউ দিব পৰা ডাঙৰ মানুহ হোৱা নাই বাৰু কিন্তু কথাটো এনেই যে লগ পালোঁ এই মনৰ কথাখিনি ইজনে সিজনৰ আগত শ্বেয়াৰ কৰিলোঁ তাৰ পৰা মই কিবা এটা শিকিলোঁ মোৰ পৰা যদি কিবা শিকিব লগা আছে সি পালে গতিকে সেই আদান প্ৰদানটোহে আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ সেয়া বঢ়িয়া আপোনাৰ ষ্টাইলত কিবা এণ্ডিং কিবা হয় নেকি জয় মাজুলী জয় আহক বাই বাই মাজুলী আকৌ আহিব ৰিচেণ্ট আহি আছে ন নেক্সট মাহত নে নেক্সট বছৰ দুমাহ পিছত এইটো মোৰ ৰুম এপাত চাবি নিশকতীয়া চাবি এপাত দিছে তলাটোকে ভৰসা কৰি থৈ গৈছিলো এইটো মোৰ ৰুম এতিয়া দুদিনৰ কাৰণে এইটো ৰুম লৈছো আকৌ 2 মাহৰ পিছত বুকিং আকৌ 2 মাহৰ পিছত আকৌ এইটো বুকিং কৰিম ইয়াতে থাকিম আহিলে আৰু আপুনি আহিলে ইয়াতে থাকিব আহিলে মানে মাজুলীক বাহিৰে যিসকল বাহিৰৰ দৰ্শক আছে তেওঁলোকক কৈছো আহিলে ইয়াত থাকিব ভাল পাব নামটো লিখি দিবা এইখনৰ নাম ৰিজৰ্টখনৰ নামটো পেমেণ্ট কিমান স্পন্সৰশ্বিপ পাইছে নিও তুমি আহিলে লাল চাহ খাই যাবা ইয়াত মোৰ নামত ঠিক আছে তো অভিষেক কেনেকুৱা লাগিলে মজা লাগিলে কুলদীপৰ ধুনীয়া ব্লগ আহি আছে কুলদীপ মাজুলী ইয়াত ইণ্টাৰভিউ আহি আছে আমি মানে একদম নিজৰ কি বুলি কম ভাগ্য দাদা আপোনাক লগ পাই আপোনাক বেছি ভাল লাগিল দাদা মানে দাদা হাত এটা মানে ভাং এক্সাম আহি আছে এক্সাম আহি আছে ভিডিঅ' পঢ়িছিলো আৰু চ' গাইজ কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু নীলোৎপল চলিহাৰ দাৰ লগত আজি ধুনীয়াকৈ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক যিটো কথা দিছিলোঁ যে বনাম বুলি গতিকে আজি বনালোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু নেক্সট ইয়াৰ আগতো ভিডিঅ' নীলোৎপলে নিজৰ কমেণ্টে লগাই দিছিলে তাৰ কাৰণে বহুত থেংক ইউ ভিডিঅ'টো তাত দিয়া নাই থেংক ইউ ইয়াত দিছোঁ ভিডিঅ'টো যেতিয়া চাব তেতিয়া গম পাব যে এই থেংক ইউ এটা দিছে তো এই বাই বাই